Hi guys, Papa video bilak sai kene like karibo, comment karibo, share karibo. Welcome to my YouTube channel. এতিয়া মই আছোঁ বৰ্তমান ঘৰত গৈ এতিয়া পূজা চাবলৈ যাম। আমাৰ গোটেই ফেমিলিখিনি যাব, মানে গোটেইখিনি কি আমাৰ বহুত কেইখন পূজা ডাঙৰ পূজা হয়, সকলোখিনি দেখুৱাম। এই ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ, ৰাতিলৈ শেষ হ'ব। গতিকে মোৰ ভিডিঅ'বিলাক সকলোৱে চাই থাকক। এতিয়া প্ৰথমতে আমাৰ বহৰী গাঁৱৰ ডাঙৰ মন্দিৰ, বহৰী শিৱ মন্দিৰ কয়, তাত যাম। ছোৱালী চাওক, এই ছোৱালী আজি তাই 9 বছৰ হ'ল। আজি ইয়াত 9 বছৰ হ'ল, ফাগুনৰ 5 তাৰিখে ফেব্ৰুৱাৰী 18 তাৰিখ 9 বছৰ হ'ল। এতিয়া তাকো দেখুৱালোঁ। এতিয়া তাইও মোৰ লগত পূজা চাবলৈ যাব। তাক মোৰ কেঁচুৱা 2 মাহ হ'ল হ'বাৰ, মানে ইয়াত ৰিয়ান তালুকদাৰ ইয়াত মানে ইয়াৰ নাম ৰাখিছোঁ। এতিয়া চাওক, এই শুই আছে, এতিয়া সিও যাব মায়েকৰ লগত। এয়া মায়েকৰ যাব পূজা চাবলৈ যাওক। এতিয়া আমি সকলোখিনি পূজা চাবলৈ গৈ আছোঁ। এতিয়া শিৱ মন্দিৰ পালোঁ, শিৱ মন্দিৰৰ ভিতৰত গৈ আছোঁ। এতিয়া চাওক, ইয়াত চাওক, এই ভকতসকলে ইয়াত মানে নাম প্ৰসংগ কৰি আছে। আমাৰ এইটো শিৱ মন্দিৰ হয়, চাওক। এতিয়া এই বাহিৰতো চাকি মন্দিৰ জ্বলোৱা হ'ল, চাওক। ইয়াৰ পিছত ভিতৰলৈ মন্দিৰৰ ভিতৰত যাম, সেইকাৰণে আপোনালোকক অকণমান দেখুৱাম, চাওক। এতিয়া মন্দিৰৰ ভিতৰত যোৱা মানে ইয়াত শিৱলিংগত গাখীৰ বেলপাতি সকলোখিনি ঢালি দিম। এতিয়া এইটো আমাৰ মন্দিৰৰ ভিতৰত মেইন চাকি, ইয়াত অকণমান মই তেল ঢালি দিলোঁ, চাওক। তাৰপিছতে ইয়াতে লিংগ, এই লিংগটো আপোনালোক দেখুৱাই আছোঁ, চাওক। এইটো আমাৰ শিৱলিংগ, ইয়াত মই গাখীৰ বেলপাতি সকলোখিনি দি দিলোঁ। তাৰপিছত এতিয়া আহিলোঁ। ইয়াত মানে প্ৰসাদ ৰখা হৈছে, প্ৰসাদ মানে সকলো মানুহক দিব। ইয়াত কেনেকৈ প্ৰসাদ ৰখা হৈছে আৰু চাওক। ইয়াত মানে সকলো মানে দেউৰী বুলি কয়, বহি আছে ইয়াতে, মানে ফল কাটি আছে, চাওক। আমাৰ ভাটিবিলাও দেখুৱাম, মানে বৰ্তমান ইয়াততো মানুহ নাই। ভাটিবিলাক 6টা বজাত বহুত মানুহ হ'ব, সেইখিনিও দেখুৱাম। এতিয়া মই গৈ আছোঁ, ঘৰলৈ আহিলোঁ। তাৰপিছত কেঁচুৱাটো আপোনালোক দেখুৱাওক, এইটো মোৰ কেঁচুৱা মানে শুই আছিল, শুই উঠিলে। তাৰপিছত মই অন্য এখন বেলেগ পূজালৈ গ'লোঁ। এইখন আমাৰ বহৰী পাৰঘাট বুলি কয় শিৱ মন্দিৰ। এইটো কোনো পূজা চলি আছে, ইয়াতো বহুত ভক্ত আহিছে, সেইখনো অকণমান চালোঁ। তাৰপিছত মই অন্য এখন পূজালৈ যাম, মানে ধুনীয়া বুলি কয়, সেইখনতো গ'লোঁ। এতিয়া মানে ৰাতি যাম, সেইখিনিও আপোনালোক দেখুৱাম, চাই থাকক। বৰ আৰু আন এখন পূজা মানে ধুনীয়া বুলি কয়, ধুনীয়াটো মই আপোনালোক দেখুৱাবলৈ আহিছোঁ। এই ধুনীয়াটো আছোঁ বৰ্তমান, চাওক। মানে ইয়াৰে স্থানীয় লোক, মানে ইয়াত মানে দেৱৰ তালত আপোনালোক চিনি যায়, মানে এই থানখনৰ বিষয়ে ওপৰত ক'ব পাৰি। ইয়াৰ এই থানখনৰ ওচৰতে ঘৰ, আপোনালোক অকণমান ক'ব যে এই থানখন কিমান বছৰ ধৰি ইয়াত পূজা চলি আছে? এই থানখন আমি সৰুৰ পৰা দেখি আহিছোঁ। ইয়াতে সৰুকৈ এটা মন্দিৰ আছিলে, সৰু মন্দিৰ এটা আছিলে। আমাৰ দেউতাহঁতে আমি যেতিয়া সৰু আছিলোঁ, দেউতাহঁতে কৈছিলে যে এইটো কিবা এটা এই ৰিজাৰ্ভখনৰ এইখিনিত আহত জোপা মোটামুটি আজিৰ পৰা প্ৰায় 70 বছৰমান হ'ল। 70 বছৰ ধৰি পূজাখন চলি আছে, কিন্তু পূজাখন আগতে অনুষ্টুপীয়া হৈ আছিল, ইমান দান বৰঙণি অহা নাছিল। গছ দুজোপাত এতিয়া লাহে লাহে ঠনধৰি আহিছে, আৰু ৰাইজৰ সহায় সহযোগিতা ইমান বাঢ়িছে যে আমি নভবাকৈ তাৰমানে বহুত সহায় সহযোগিতা পাওঁ, আমি দান বৰঙণি পাওঁ এই থানখনত। আৰু ইয়াতে এবাৰ আহি আপোনালোকে ৰাইজে আহক, ধৰ্মপ্ৰাণ ৰাইজে আহক, মূৰ ধুৱক, আৰু ইয়াৰ সকলো মনোকামনা পূৰ্ণ হয়। তাৰপৰা আকৌ আহিলোঁ আমাৰ ডাঙৰ মন্দিৰত। এতিয়া সেইখিনি দেখোন চাওক, সন্ধিয়া ভাতলৈ থাকিব। এতিয়া বহুত বিশাল মানুহ হৈছে। এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ, চাওক। ইয়াৰ পৰিৱেশ যিহেতু পূজা 6টাৰ পৰা লাগিছে, মানে এতিয়া ভক্তসমূহ বহুত ভিৰ হৈছে, চাওক। এতিয়া দুপৰীয়া বহুত মানে মানুহ নাছিলে, এতিয়া মানে বহুত ভক্ত হৈছে। ইয়াত আপোনালোক সকলোকে দেখুৱালোঁ, চাওক। ইয়াত মানে খিচিৰি দিয়া হৈছে, গোটা দিয়া হৈছে, সকলো ভক্তকে দিয়া হৈছে। এয়া লাইন লাগি দি আছে, মানে যিমান মানুহ উঠে সকলোকে দিছে। শিৱ পাৰ্টিৰ মানে যিবিলাক পাৰ্টি আছে, সেই পাৰ্টি গান গাই ইয়াত মানে প্ৰতি বছৰে গান গাই। এতিয়া ময়ো গাম আজি ইয়াত, সেইখিনি আপোনালোক দেখুৱাম। এতিয়া মই চাওক, ইয়াত এতিয়া গান গাব, লোকগীত গাব। এতিয়া চাই দিয়ক।
চাওক ইয়াত বহুত সুন্দৰ পৰিৱেশ। তাৰপিছত ইয়াত নাম্বাৰটো আহিছে চিঞৰ নাম, সেইখনো আপোনালোকে দেখুৱাম। সেইখনো দেখাই মানে মোৰ ভিডিঅ'টো সমাপ্ত কৰিম। এয়া আছিল আজিৰ ভিডিঅ'। আপোনালোকে নাম্বাৰটো চাওক। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কাষত থকা বেল আইকন দবাই মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।